নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো DSS আসাম এক্সামৰ লৈ আপোনালোকৰ মনত বিভিন্ন থকা বিভিন্ন প্ৰশ্নসমূহৰ আজি আমি কিছু উত্তৰ দিব লাগিছো আপোনালোকে কমেন্ট বক্সত সদায় কমেন্ট কৰে যে কিমান নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব পৰীক্ষা কি মাধ্যমত অনুষ্ঠিত হ'ব কিমান সময়ৰ দিয়া হ'ব নিগেটিভ মাৰ্কিং থাকিব না থাকে যেহেতু আমি এটা টেন্টেটিভ ডেট পাইছো অহা 29 মে 2022 তাৰিখে অসমৰ বিভিন্ন জিলাত এই পৰীক্ষা অনুষ্ঠিত হ'ব এতিয়াও আমি সঠিক হোৱা নাই কাৰণ অসমৰ বানপানী পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমি টেন্টেটিভ বুলি ডেটটো কৈছো কালি আমি আপোনালোকক ইতিমধ্যে জনাইছো যে টেন্টেটিভলি এটা ডেট আহিছে আৰু অসমৰ বিভিন্ন জিলাত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিসৰ ফালৰ পৰা ডিসি অফিচলৈ কিছু নটিফিকেশন বা কিছু লেটাৰ গৈছে আৰু পৰীক্ষা অনুষ্ঠিত কৰিব পৰা যাব না যাব বা কেনেদৰে অনুষ্ঠিত কৰিব পৰা যাব সকলো কথা লৈ আৰু এই কথা এতিয়ালৈকে সিওৰ হোৱা নাই যে কিছু জিলাত আমি জানো অসমৰ ডিমা হাছাও কাছাৰ ইত্যাদি জিলাৰ লগতে বিভিন্ন জিলাত বানপানী পৰিস্থিতি বিবিধা সৃষ্টি কৰি আছে বানপানীয়ে যেহেতু হেতুকে টেন্টেটিভলি যদি হয় 29 তাৰিখে অনুষ্ঠিত হ'ব নহলে পোষ্টপোন হ'ব কিন্তু কেতিয়ালৈকে পোষ্টপোন হয় সেই কথা এতিয়া আমি ক'ব নোৱাৰো তথাপিও আপোনালোকে প্ৰিপাৰেচন সমূহ কৰি থাকক টেন্টেটিভলি যেতিয়া ডেট আহি গ'ল 29 মে তাৰিখে 29 মে পৰীক্ষা অনুষ্ঠিত হ'ব পাৰে ডিএলএডৰ পৰীক্ষা থকা সত্ত্বেও বা এপএছ বেংকৰ পৰীক্ষা থকা সত্ত্বেও পৰীক্ষা অনুষ্ঠিত হ'ব পাৰে সেই কথা আপোনালোকে নাভাবিব ডিএলএডৰ যে এন্ট্ৰেন্স এক্সামিনেশ্যন আছে তাৰ কাৰণে পৰীক্ষা নহ'ব এনে নহয় যদিহে ডিপাৰ্টমেণ্টে পৰীক্ষা পাতিম বুলি কয় পৰীক্ষা পাতিব পাৰে সেই হেতুকে আপোনালোকে প্ৰিপাৰেচন সমূহ কৰি থাকক যদিহে আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটাৰে কৰিছিল এটা পৰীক্ষা হলেও আপোনালোকে দিব পাৰিব যদি দুইটা দিব নোৱাৰে যদি আপোনালোকে ডিএলএডৰ টেষ্ট দিবলগীয়া হয় সেইকাৰণে আপোনালোকক ডিএলএড দিয়া সকলকো আমি প্ৰিপাৰেচন কৰিবলৈ কৈছো বলক এতিয়া এই ভিডিঅ'টোৰ মাজলৈ আহোঁ যেহেতু গুৱাহাটী ইউনিভাৰ্চিটি বহুকেইটা দুখন জিলাৰ ইতিমধ্যে এক্সাম পোষ্টপোন কৰা হৈছে সেই পৰিপ্ৰেক্ষিতত ডিএলএডৰ ডিএছএছৰ ডেট পিছুৱাই যাব পাৰে কিন্তু বৰ্তমান তথাপিও কিমান নম্বৰ থাকিব বা কি মিডিয়ামৰ পৰীক্ষা সকলো ডাউট আমি আজি ভিডিঅ'ত ক্লিয়াৰ কৰিম বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো আপোনালৈ লৈছো কিমান নম্বৰ পৰীক্ষা অনুষ্ঠিত হ'ব কিমান নম্বৰ পৰীক্ষা অনুষ্ঠিত হ'ব এই সম্পৰ্কে এতিয়াও কিছু ডাউট আছে যদিও যিমান দূৰ সম্ভৱ 50 পৰা 100 নম্বৰ পৰীক্ষা অনুষ্ঠিত হয় ডিএছএছৰ এক্সামত সাধাৰণতে কিন্তু ইয়াত সেইকাৰণে আমি 50 to 100 মাৰ্কছৰ এক্সাম অনুষ্ঠিত হ'ব বুলি লিখিছো কিন্তু যিমান দূৰ সম্ভৱ 50 মাৰ্কৰ এক্সাম অনুষ্ঠিত হোৱাৰ চান্স বেছি আছে যিখন আমি সিট দেখা পাইছিলো অৰ্থাৎ যিখন আমাৰ মানে ক্যান্ডিডেট সিট আমি দেখা পাইছিলো ডিস্ট্ৰিক্ট ওয়াইজ সেই সিটখনত যেহেতু সময় মাত্ৰ 90 মিনিট ধৰি দিয়া হৈছিল আৰু 90 মিনিট অনুসৰি আমি কিছুদিনৰ পূৰ্বে লখিমপুৰ মেডিকেল কলেজৰ এক্সাম দেখা পাইছিলো 90 মিনিটত 50 নম্বৰ পৰীক্ষা অনুষ্ঠিত হৈছিল যদিহে 90 মিনিট সময় বান্ধি দিয়ে তেতিয়া 50 নম্বৰ এক্সাম হোৱাৰ চান্স যথেষ্ট পৰিমাণে আছে আৰু যেহেতু ইতিমধ্যে এই চাৰ্টখন ওলাইছিল যে কোনখন জিলাত কিমান ক্যান্ডিডেটে পৰীক্ষা দিব তাৰ অনুসৰি 9,20,000 ক্যান্ডিডেটৰ এখন লিষ্ট ওলাইছিল আৰু ইতিমধ্যে সিএম ছাৰেও কৈছে যে প্ৰায় 10 লাখ ক্যান্ডিডেট হৈছে অৰ্থাৎ সেই লিষ্টখন শুদ্ধ ক্যান্ডিডেট লিষ্টখন শুদ্ধ আৰু সেই অনুসৰি যদি হে পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া হয় 90 মিনিটত 50 নম্বৰ আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব 100 নম্বৰ পৰীক্ষা অনুষ্ঠিত নহয় 90 মিনিটত 100 নম্বৰ পৰীক্ষা ইতিমধ্যে আজিলৈকে ডিএছএছৰ ফালৰ পৰা দিয়া নাই আগত 100 নম্বৰ যিসমূহ পৰীক্ষা অনুষ্ঠিত হয় সেই পৰীক্ষাসমূহ আপোনালোকৰ 2 ঘণ্টা সময়সীমা বান্ধি দিয়ে এবাৰ কেৱল 90 মিনিটৰ সময়সীমা দিয়া কথা আছে যদি সময়সীমা 90 মিনিট হয় তেতিয়া হলে আপোনালোকৰ মাৰ্কটো 50 মাৰ্কছৰ পৰীক্ষা অনুষ্ঠিত হ'ব আপোনালোকে প্ৰিপেয়াৰ কৰক 50 মাৰ্কৰ পৰীক্ষা অনুষ্ঠিত পৰীক্ষাৰ কাৰণেও 100 মাৰ্কৰ কাৰণেও যিমান দূৰ আমি দেখা পাইছো প্যাটাৰ্ন সেই হিচাপত 50 মাৰ্কৰ এক্সাম অনুষ্ঠিত হ'ব পাৰে কিন্তু 50 মাৰ্কৰ পেপাৰ হলে এটা অসুবিধা হ'ব কাট অফ বহুত হাই যাব আৰু ঠিক হেদৰে আৰু কি 50 মাৰ্কৰ যদি এক্সাম অনুষ্ঠিত হয় কোনটো বিষয়ত কিমান নম্বৰ আহিব এই সম্পৰ্কে আমি কৈ যাওঁ যদি হে 50 মাৰ্কৰ এক্সাম অনুষ্ঠিত হয় 20 মাৰ্কৰ জিকে 10 মাৰ্কৰ সায়েন্স 10 মাৰ্কৰ ইংলিশ আৰু 10 মাৰ্কৰ ম্যাথছৰ পেপাৰ থাকিব আমি যি লাষ্ট লখিমপুৰ মেডিকেল কলেজৰ এক্সামৰ পৰা দেখা পাইছো সেকেন্ড প্ৰশ্নটো নাহো পৰীক্ষাৰ মাধ্যম কি হ'ব এতিয়া সব পৰীক্ষাৰ মাধ্যম বুলি ক'ব গলে গ্ৰেড 3 ক্ষেত্ৰত ইংলিশ মিডিয়াম হ'ব কেৱল ইংলিশ কোন বেলেগ মিডিয়াম নিদিয়ে আজিলৈকে ডিএছএছৰ যি আমি প্যাটাৰ্ন দেখা পাইছো সেই প্যাটাৰ্ন অনুসৰি গ্ৰেড 3 ক্ষেত্ৰত কেৱল ইংলিশ মিডিয়ামে পৰীক্ষা অনুষ্ঠিত হ'ব আৰু গ্ৰেড 4 ক্ষেত্ৰত কি পৰীক্ষা অনুষ্ঠিত হ'ব গ্ৰেড 4 ক্ষেত্ৰত ইংলিশ আৰু আসামিজ দুইটা মিডিয়ামে থাকিব আৰু পৰাপক্ষত বেংগলী মিডিয়াম বা বেলেগ বড়ো মিডিয়ামো ইয়াত থাকিব পাৰে কিন্তু ইংলিশ আৰু আসামিজটো কম্পালসৰি থাকিব আপোনালোকৰ গ্ৰেড 4 পেপাৰখনত সো গ্ৰেড 4 যিসকলে দিছিল তেওঁলোকে অসমীয়া আৰু ইংলিশ দুইটাই পাব আৰু ইংলিশ কিন্তু ইংলিশতে হে বাকিখিনি অংক হওক আপোনাৰ জিকে হওক সায়েন্স হওক ইত্যাদি আপোনালোকে অসমীয়া মিডিয়ামতো লাভ কৰিব বাকি দুটা মিডিয়াম থাকিব পাৰে না থাকিব পাৰে কিন্তু অসমীয়া আৰু ইংলিশ কম্পালসৰি থাকিবই তাৰ পিছত আহো আমি নেক্সটলে কিমান সময় দিয়া হ'ব এচক আমি দুটা পইণ্ট লিখিছো যদি হে 100 নম্বৰ দিয়া হয় তেতিয়া 2 ঘণ্টা সময় থাকিব আৰু আমি এই যিখন লিষ্ট পাবলিশ হৈছিল আপোনালোকক মই লিষ্টখন লাষ্টত দেখাই দিম সেই লিষ্টখন মতে কিন্তু 2 ঘণ্টা সময় দিয়া হোৱা নাছিল 90 মিনিটৰ সময় দিছিল সো 90 মিনিটৰ সময় যদি দিয়ে তেতিয়া হলে 50 নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব ইতিমধ্যে এই কথা মই উল্লেখ কৰিছো যদি হে 50 মিনিট 90 মিনিট সময় দিয়ে তেতিয়া 50 নম্বৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ চান্স যথেষ্ট পৰিমাণে আছে যদি হে ডিপাৰ্টমেণ্টে কিছু চেঞ্জ কৰে টাফ কৰিব বিচাৰে 90 মিনিটত 100টা কোৱেশ্চন দি তেতিয়া ক'ব নোৱাৰো কিন্তু ডিএছএছৰ যি প্যাটাৰ্ন বা ডিএমইৰ যি প্যাটাৰ্ন সেই অনুসৰি কৈছো যেহেতু ডিএমই ডিএছএছ ডিএছএছ এফডব্লিউ আৰু
বছৰ কমন এক্সাম অনুষ্ঠিত হ'ব সেই পৰিপ্ৰেক্ষিতত ডিএমই পেটাৰ্নক ফলো কৰিব পাৰে 90 মিনিটত 50টা কোৱেশ্চন দি কাট অফটো হাই কৰি সিলেকশন প্ৰসেস কৰিব পাৰে সো সেই তেনেকুৱা কথা কিছু হাৰ্ড কৰিব বিচাৰিব পাৰে সিলেকশন প্ৰসেসটো কাৰণ পিছত কি অনুষ্ঠিত হয় এতিয়ালৈকে কোন ধৰণৰ নটিফিকেশন তেওঁলোকে আউট কৰা নাই সো নেক্সট আছে নিগেটিভ মাৰ্কিং থাকেনে ডিএছএছৰ এক্সামত বা ডিএমই এক্সামত আজিলৈকে কোন ধৰণৰ নিগেটিভ মাৰ্কিং অহা নাই আমি লাষ্ট প্ৰায় 7-8টা এক্সামৰ পৰা যি নটিছ কৰিছোঁ ডিএছএছ হওক বা ডিএমই হওক কোন ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে গ্ৰেড 3 ক্ষেত্ৰতো গ্ৰেড 4 ক্ষেত্ৰতো কোন ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে সো আপোনালোকে নিশ্চিন্তমনে পৰীক্ষা দিয়ক গ্ৰেড 3 ক্ষেত্ৰত বা গ্ৰেড 4 ক্ষেত্ৰত কোন ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে তাৰ পিছতে এইসমূহ প্ৰশ্ন আছিল আপোনালোকৰ বিভিন্ন প্ৰশ্নসমূহৰ উত্তৰ নিশ্চয় আজি এই ভিডিঅ'ৰ জৰিয়তে পাইছে যিসমূহ প্ৰশ্ন আপোনালোকক কিছু খুলনি লগাই আছিল যেহেতু 29 তাৰিখ এটা টেন্টেটিভলি ডেট আহিছে সেই ডেটত আপোনালোকে প্ৰিপাৰেচন কৰক ডেটৰ কাৰণে যদিহে কিবা কাৰণত হলনি হয় আমি আপোনালোকক নিশ্চয় জনাম আৰু অফিচিয়েল নটিফিকেশন যদি আহে এই ডেটৰ ওপৰত সেই সম্পৰ্কে আমি আপোনালোকক অৱগত কৰিম সেই হেতুকে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে নিশ্চয় ভিডিঅ'টো লাইক কৰাৰ লগতে সাবস্ক্ৰাইব কৰিব চেনেলটো লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে আপোনালোকৰ বন্ধু-বান্ধৱী তথা সা সম্বন্ধীয় মানুহৰ ইয়াৰ ভিডিঅ'ৰ পৰা উপকৃত হয় ধন্যবাদ জয় অসম